all see that it's a lie. Hello, what's up guys? Moi Abhijit, welcome to my channel and welcome to my another video. So guys, আজি ভিডিওটোৰ টপিক হৈছে ঘৰতে চুলি কেনেকৈ ষ্ট্ৰেট কৰিব পাৰিব হেতু পাৰ্মানেন্ট। গোটেই প্ৰচেছটো দেখাই আছো, মানে মই নিজৰ চুলিখিনি ষ্ট্ৰেট কৰিম, মানে দেখাম আপোনালোকে ট্ৰাই কৰিব পাৰিব, কিন্তু প্ৰথমে গোটেই ভিডিওটো চাব, মানে প্ৰচেছটো কেনেকৈ কি কৰিম, তাৰ পাছত এপ্লাই কৰিব, নহ'লে মাজতে চাই পিনি গুচি গ'লে চুলি যদি সৰি যায় মই ৰিস্ক নলওঁ, আগতে কৰিছোঁ। আৰু বেছি কথা নকওঁ, লেটছ গেট ষ্টাৰ্ট এটা ভিডিঅ'। চ' গাইজ, প্ৰথমে আপোনালোকে দোকানলৈ যাব লাগিব, কছমেটিক নহ'লে ফাৰ্মাচী, যোনটো দোকানলৈ যায় এইটো আপোনাৰ চইচ। এই বস্তুটো মানে এই প্ৰডাক্ট আপুনি কিনি আনিব, চাই লওক ষ্ট্ৰেক্সৰ হয়, প্ৰাইচটো 290। এই প্ৰডাক্টটো লাগিব, মানে মেইন যোনটো ক্ৰীম, এইটো ক্ৰীম হয়, এটা ইয়াত দুটা পেকেট আহে, পেকেট এটা ইউজ কৰিব লাগিব। তাৰপিছতহে চুলিখিনি ষ্ট্ৰেট এই প্ৰডাক্টটো লাগিব। আৰু তাৰপাছত লাগিব এই বস্তুটো, চবৰ ঘৰত থাকেই, এইটো লাগিব। তাৰপাছত আৰু বেলেগ বস্তু নালাগে। আৰু এতিয়া প্ৰচেছিংটো, মানে প্ৰচেছটো কেনেকুৱা, প্ৰথম ষ্টেপটো হৈছে চুলিখিনি ভালদৰে ৱাছ কৰি ল'ব, চেম্পু নহ'লে কণ্ডিচনাৰ ইউজ কৰিব পাৰে। মই ভিডিঅ'টো ষ্টাৰ্ট নকৰাৰ আগতে ৱাছ কৰি ল'লোঁ। আৰু তাৰ পাছত ষ্ট্ৰেটনাৰ লাগিব, ষ্ট্ৰেটনাৰ দি আপুনি চুলিখিনি ষ্ট্ৰেট কৰি ল'ব এবাৰ। সেইটো হৈছে ফাৰ্ষ্ট ষ্টেপ। চ' গাইজ, এতিয়া চুলিখিনি ষ্ট্ৰেট কৰি হৈ গ'ল, মই নিজে কৰি ল'লোঁ। আৰু মোৰ আগত এটা কেমেৰা ধৰি আছে, আৰু সিটোতে মানে দুটা লগৰ মোৰ ওচৰত আছে, এইটোৱে গেম খেলি আছে। দুটাই হেল্প নকৰিলে, এটা হেল্প কৰিছে, মানে এইটোতে হেল্প নাই কৰা, তাৰ কথা নকওঁ। আৰু আপুনি ঘৰৰ কাৰোবাৰ হেল্প লৈ ল'ব, নহ'লে লগৰ বন্ধু কাৰোবাক মাতি ল'ব। চুলিখিনি দেখিব পাৰে এতিয়া ইমান ষ্ট্ৰেট হৈ গ'ল, কাৰণ এইটো ষ্ট্ৰেটনাৰটো মাৰিলোঁ। আৰু এইখিনি মানে পাৰ্মানেণ্ট কৰিব কাৰণে সেই ক্ৰীমটো ইউজ কৰিব লাগিব। এতিয়া মই ক্ৰীমখিনি এপ্লাই কৰিম। Won't you say why you're a stranger now? Your eyes escaping mine when I sit you down. Don't you feel like we're holding onto a fairy tale, but the magic's gone? Been more. So guys, এতিয়া এপ্লাই কৰিম এই ক্ৰীমখিনি মোৰ চুলিত। এটা কথা কৈ দিওঁ যে আপোনাৰ চুলি কিমান দীঘল তাৰ হিচাপত ক্ৰীমখিনি ল'ব। মোৰ চুলি ইমান দীঘল, চ' মই ইমানটো পৰিমাণৰ লৈছোঁ। মই এটা কথা আকৌ এবাৰ কৈছোঁ যে বেছি পৰিমাণৰ ক্ৰীম নল'ব, কাৰণ চুলি যদি সৰি যাবলৈ চান্স আছে। যদি সৰি যায় মই ৰিস্ক নলওঁ, আগতে কৰিছোঁ। মোক নক'ব যে মোৰ ভিডিঅ' চাই ইউজ কৰিছিলোঁ আৰু তাৰপাছত চুলি সৰি থাকিলে, কাৰণ মোৰ লগৰ এটা বেছি ইউজ কৰি দিলে, তাৰ চুলি দুসপ্তাহমান পাছত সৰিলে, মানে সেইটো কেছ। মই আগতে ইউজ কৰিছোঁ, মোৰ নাই সৰা, কাৰণ মই একদম পূৰা জোখত ইউজ কৰোঁ, আৰু এতিয়া ইউজ কৰোঁ। মানে 40 মিনিটৰ কাৰণে থ'ব লাগিব। 45ৰ কাৰণে চুলিখিনি লগাই থ'ম এইটো। তাৰপাছত 45 মিনিট পাছত আকৌ লগ পাইছোঁ। 2 days later. Every time we say goodbye, they all see that it's a lie. 'Cause we always give it one last try. Yeah, you've watched me break 1,000 times. Now I'm all alone,
'Cause you never show. You say you will, but then you don't. That's how it goes. Don't wanna know. I'm turning off my mind so I get by. I just wanna be happy, happy tonight. ফাইনেলি ৰিজাল্ট চাব পাৰে আপোনালোকে মোৰ চুলিখিনিৰ কেনেকুৱা হৈ গ'ল আগতকৈ বহুত বেছি ষ্ট্ৰেইট হৈ গ'ল দেখিব পাৰে আৰু মই সেই ক্ৰীমটো ইউজ কৰাৰ পাছত আৰু এটা ক্ৰীম ইউজ কৰিছিলোঁ এই ক্ৰীমটো ইয়াৰ আধাটো আপোনালোকে ইউজ কৰিব এনেকুৱা দুটা পেকেট দিয়া থাকে কিন্তু এটা পেকেটৰ আধাটো ইউজ কৰিব আৰু এইটোৱে প্ৰচেছ মই সেইদিনাখন ভিডিঅ' শ্বুট নকৰিলোঁ সেই ক্ৰীমটো লগোৱাৰ পাছত এই ক্ৰীমটো ইউজ কৰিছিলোঁ কাৰণ 40 মিনিট ৰৈ মানে আমনি লাগি গ'ল আৰু সেইটো কথা আৰু এই ভিডিঅ'টো মই দুদিন পাছত কণ্টিনিউ কৰিলোঁ তেতিয়া আমনি লাগি গ'ল মানে 40 মিনিট ৰৈ আৰু বুজি পাইছে আৰু প্ৰচেছটো একেই প্ৰথমে সেই ক্ৰীমটো লগাব মানে এই ক্ৰীমটো লগাব তাৰপিছত 40 মিনিট নহ'লে 45 মিনিট ৰাখিব তাৰপাছত চুলিখিনি ৱাছ কৰিব ভালদৰে আৰু ষ্ট্ৰেটনাৰ মাৰিব আৰু শুকুৱাই পিনি এই ক্ৰীমটো ইউজ কৰিব ইয়াৰ আধাটো এটা পেকেটৰ আধা আৰু আকৌ এবাৰ 40 মিনিট বা 45 মিনিট থ'ব তাৰপাছত ষ্ট্ৰেট কৰিব সেইটোৱে প্ৰচেছ আৰু ৰিজাল্ট চাব পাৰে ৰিজাল্ট চাব পাৰে সেইটো আৰু ষ্ট্ৰেট কৰাৰ পাছত আপোনালোকে 6-7 দিনৰ কাৰণে চুলিখিনি ৱাছ নকৰিব একদমেই মানে পানী নলগাবই সেইটোৱে মানে প্ৰচেছটো আৰু যদি ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব লাইক কমেণ্ট শ্বেয়াৰ যি কৰিব লাগে কৰিব আৰু এটা কথা লাষ্ট ভিডিঅ'টো মোক ইমান ছাপোৰ্ট কৰাৰ বাবে থেংক ইউ ছ' মাছ মানে গাভৰু ভিডিঅ'টো লগৰবোৰে আৰু ছাবস্ক্ৰাইবাৰসকলে বহুত শ্বেয়াৰ কৰিলে আৰু ছাবস্ক্ৰাইবাৰ 50টা ছাবস্ক্ৰাইবাৰ্ছ মোৰ বাঢ়িলে 1.8K আমি কমপ্লিট কৰিলোঁ তাৰপাছত আমাৰ এই ফেমিলিটো ডাঙৰ কৰিব লাগে যিমান পাৰে শ্বেয়াৰ কৰিব আৰু এই ভিডিঅ'টো আপলোড কৰিম তাৰপাছত আকৌ নতুনকৈ এটা ভিডিঅ' আহিব মানে প্ৰপাৰ ব্লগ হ'ব ব্লগটো কি কেনেকুৱা গম পাই যাব নতুন এটা প্লেচ ফুৰিবলৈ যাম সেই প্লেচটো আপোনালোকে চাবলৈ যদি ইচ্ছা আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ইমানে আজিলৈ ভিডিঅ'টো ইমানতে খতম কৰিছোঁ গুড বাই টেক কেয়াৰ